এতিয়া সেইবোৰ এৰা। আমি যদি কুকুৰক 3 দিন ৰাখোঁ, ৰাখিলে যদি কাৰোবাৰ তাতে দি দিওঁ, তেতিয়া আমি বাহিৰতো যাব পাৰোঁ, হয়নে বাৰু? কিন্তু কুকুৰৰ যে 3 দিন ৰাখিলে মনত থাকে, মানুহজনক যে ভাল পায় সেইটোও জানো। সেইটোনো কোনো নাজানে। ঠিক আছে, ধৰা নহয় মানে মোৰ তাতে এটা কুকুৰ আছিল। এই কুকুৰটোৰ নাম আছিল চিৰ'। চিৰক মানে আমি ৰাখিব নোৱাৰোঁ, সি বহুত ভোকাই। মাইকী কুকুৰটো নোভোকাকৈ থাকিবনে? সি ভোকাই। সেইবাবে তাক মোৰ ডাঙৰ দাদাৰ লগৰ ছোৱালীক দি দিছিলোঁ। কিন্তু 3 দিন থাকি পেলাই আমাৰ মনত নকৰিলে। সি কেনে বস্তু হ'ব পাৰে? আমাক মনত কৰিলে বাৰু সি আমাক ভাল পালে হয়, কিন্তু সি আমাক মনত নকৰে। মৰম চেনেহ আছিল বোধহয়।